রোদে পোড়া সপোনৰ গন্তব্যস্থল কৃষ্ণচূড়া নগৰীৰ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত উপস্থিত থকা শ্ৰদ্ধাৰ গুৰুসকল, শ্ৰদ্ধাৰ বিশ্বাস বন্ধুসকল, লগতে উপস্থিত প্ৰমুখ দৰ্শক মণ্ডলীলৈ মোৰ সশস্ত্ৰ প্ৰণাম জনাইছোঁ। গুৰুজনাৰ জনমভূমি পুণ্যভূমি নগাঁৱৰ বাসিন্দা মই শ্ৰী হীৰকজ্যোতি বৰা। কলমপুৰীয়া নগাঁও শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰস্বৰূপ আনন্দৰাম বিদ্যা ভৱন মহাবিদ্যালয়ৰ পৰা বাণিজ্য বিভাগত স্নাতক মহলা লাভ কৰি শিক্ষা আৰু সংস্কৃতিৰ মহা মিলনৰ ভূমি ঐতিহ্যমণ্ডিত গৌৰৱৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংযুক্ত বাণিজ্য বিভাগৰ সপ্তম ষান্মাসিকৰ মই এজন ছাত্ৰ, লগতে গোপীনাথ বৰদলৈ ২ নং ৩ মহলীয়া ছাত্ৰসৰ মই এজন কনিষ্ঠ। বহুত হাজাৰ সপোন পাখি কলম পাৰৰ পৰা কৃষ্ণচূড়া নগৰীলৈ আমি আমাৰ সংস্কৃতিৰ পথাৰখন জীয়াই ৰাখিব লাগিব। আমি আমাৰ সংস্কৃতি ধৰি ৰাখিব লাগিব। আমি আমাৰ সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিব। সেয়েহে মই মোৰ আজি অভিৰুচি বুলি ক'বলৈ গ'লে মই ঢোল বাদন কৰি ভাল পাওঁ, মই নাগাৰা বাদন কৰি ভাল পাওঁ, মই ঢোল বজাই ভাল পাওঁ, মই গগনা, পেঁপা, আনন্দ নগৰী, ধ্ৰুতংগী আদি কৰি লোকবাদ্য বজাবলৈ চেষ্টা কৰি আহিছোঁ, শিকি আহিছোঁ আৰু আগলৈও মই শিকি যাম। গতিকে আজি এই উত্তম মঞ্চত যদি মোক বিচাৰক মণ্ডলীয়ে যদি মোক অনুমতি প্ৰদান কৰে, তেন্তে মই মোৰ লগত লৈ অহা ২-এখন কাৰ্য আপোনালোকৰ আগত উল্লেখন কৰিব পাৰিছোঁ। যদি ইয়াত মোৰ দ্বাৰা কিবা ভুল ভাবিও তেন্তে আপোনাক সকলোৱে যদি ক্ষমা কৰিব। Wait.